নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। সুখ দুখ হাঁহি কান্দোন মৰম ভালপোৱা এই সকলোবোৰৰ মিলাই হ'ল জীৱন। আজিৰ দিনটো সুন্দৰ হোৱাৰ কামনাৰে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ। গভীৰ অমানিশা বা কালৰাত্ৰিৰ বুকুত যেনেদৰে প্ৰবাদ লুকাই থাকে, তেনেকৈ বুকুত সাহস বান্ধি আগুৱাই গ'লে হাজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে। দিনটোৰ পুৱতি বেলাত যাচিলোঁ তোমাক নতুন দিনৰ শুভকামনা। পুৱাৰ প্ৰথম সোণালী আৱাজ নতুন দিনৰ জনম বেলাত, নিয়ৰযুক্ত দুৱৰীৰ দলিচাত নিশাগুচিন হ'ল প্ৰবাদ। মধুৰ কণ্ঠত পাখি গাইছে গান, এছএমএছ দি জনাই দিলোঁ মোৰ প্ৰাণ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।